हुआ ना 10 টাকা দিস হ্যাঁ ঘৰত কৈ দিম ৰ ছোৱালীক জুকোৱা ओए विष्णु तो आज कॉलेज ना जाओ नेকি आज तो पैसा खेली आছো নাযাও তহঁত যা बोल আজিৰ পৰা কলেজ নাযাও আৰু আৰে স্কুল কলেজ গৈ কেইজন ডাঙৰ মানুহ হৈছে বে সিগাৰেটটোকে জ্বলা আৰু ৰমন দা কোৱা বাইকখন দিয়কচোন অলপ ফুৰি আহোগৈ বাইকখন কিয় বাইকখন মোৰ বহুত প্ৰব্লেম হৈ আছে হ'ব নিদিয়েতো নাই মই বাইকখন দিব নোৱাৰো বেয়া নাপাবি তহঁতে এটা কাম এটা কৰা মঞ্চত যোৱা মঞ্চত পাই যাব হ'ব বেয়া নাপাবা ঠিক আছে হ'ব যাও ঠিক আছে দিয়ক বাইক লাগে বাইকৰ মূল্য বুজি পাওঁ এটা বুলি নিবি 4-5টা উঠিবি কিনাটোহে গম পায় বাইকৰ দাম কিমান আছে এনে পকতিয়া চলাইছিলে কি গম পায় ও মনোজ দা বাইকখন দিয়কচোন অলপ ফুৰি আহোগৈ কিয় লাগে ফুৰিবলৈ বাইক বহুত প্ৰব্লেম আছে কি প্ৰব্লেম তেলেই নাই বাইকত তেলৰ চিন্তা কৰি আছে তেল ভৰাই ল'ম নহয় তোৰে মোৰ তেল খৰচ কৰিব তেলেই নভৰাও বিশ্বাস নকৰে নেকি তেল ভৰাই লওক দিয়ক মোৰ তো নোৱাৰিলো দেই ঐ চাবি কিন্তু 4-5 উঠাবি হ'ব কলেজ গৈ কিমানজন ডাঙৰ মানুহ হৈছে যা এই বিমল খাবি নেকি ল নাখাও যি এই ল এই মক্কেল সালা মক্কেল কৰবা বল ফুৰি আহোগৈ এই সিগাৰেটটো দে না বিমল খাবি নাখাও দে তহঁতে খা দে ল মা পঢ়ি আছো
কেইটা এইখিনি কাম ইমান সময় কৰিব পৰা নাই না লেখা পঢ়া নাই কি কৰি খাবি ঐ পানী খাই ল'ম তুহঁতে কেইটা দুপৰীয়া আগে এইখিনি কাম কৰি খতম কৰি থৈ যাবিগৈ মই যাওঁগৈ সময়ৰ সৎ ব্যৱহাৰ নকৰাৰ ফল আজি এওঁলোকে ভোগ কৰিছে হয় হয় আমি সকলোৱে সময়ৰ সৎ ব্যৱহাৰ কৰিব লাগে নহ'লে এওঁলোকৰ দৰে আমি হয়তো এইদৰেই দুজনৰ কথা শুনিব লগা হ'ব হয়তো এদিন এইদৰে আমি হ'ব লগা হ'ব তাৰ আগতে আমি সকলোৱে সময়ক সৎ কামত ব্যৱহাৰ কৰোঁ সময় বুৱতী নৈ আহকচোন পাছলৈ যাওঁ এই ৰাহুল কি খবৰ ভালেই কেতিয়া আহিলা এই দুদিনমান হ'ল আহিছোঁ ছুটীত আহিছা যাবা এপাক আমাৰ ঘৰলৈ অঁ